Hello friends, welcome to Advanced Assam. Friends, আপোনাৰো এনেকুৱা হয় নেকি যিখিনি আপুনি পঢ়ে সেইখিনি মনত নাথাকে? এটা চেপ্টাৰ বাৰে বাৰে পঢ়াৰ পিছতো মনত নৰয়, পঢ়াত মনটো নবহে, পঢ়াৰ সময়ত বাৰে বাৰে মোবাইলটো চুবলৈ মন গৈ থাকে, পঢ়াৰ পৰিৱৰ্তে মনলৈ হোৱাটছআপ, ফেচবুক আদি বিভিন্ন কথাবোৰে ব্ৰেইনত পাগলি থাকে। হয় বন্ধুসকল, বহু সংখ্যক লোকৰে এনে সমস্যা হোৱাটো পৰিলক্ষিত হয়। গতিকে ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোৰ জৰিয়তে এই সমস্যাবোৰৰ চাইণ্টিফিক সলিউশ্যনৰ উপায়সমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাই আছোঁ, যিটো নিউয়ৰ্ক টাইম বেষ্ট চেলিং বুক বেনেডিক্ট কেৰীৰ হাউ উই লাৰ্ণত সন্নিৱিষ্ট আছে, যাতে আপোনালোকে এক্সামত ভাল ফল দেখুৱাবলৈ হাৰ্ড ষ্টাডি পৰিৱৰ্তে স্মাৰ্ট ষ্টাডি কৰিব পাৰে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্মাৰ্ট আইডিয়া 1, ৱাটাৰ ইয়ৰ ব্ৰেইন। এজোপা গছ পুলিৰ গ্ৰথৰ বাবে সপ্তাহত মাত্ৰ এদিন 1.5 ঘণ্টা একেলেঠাৰে পানী দিয়াৰ পৰিৱৰ্তে সপ্তাহৰ প্ৰতিদিনে 5 মিনিটকৈ পানী দিলে বেছি লাভদায়ক হয়। দিনটোত একেলেঠাৰে 3 মাইল দৌৰাৰ পৰিৱৰ্তে 3 ভাগত ভাগ কৰি প্ৰতিবাৰত 1 মাইলকৈ দৌৰিলে স্বাস্থ্যৰ বাবে বেছি লাভদায়ক হ'ব। ঠিক তেনেদৰে একেলেঠাৰে 3 ঘণ্টা পঢ়াৰ পৰিৱৰ্তে 3 ভাগত ভাগ কৰি প্ৰতিবাৰত 1 ঘণ্টাকৈ পঢ়িলে বেছি ফলপ্ৰসূ হয়। বেনেডিক্ট টিক্সৰ স্পেচিং এফেক্ট এণ্ড ডিষ্ট্ৰিবিউটেড লাৰ্ণিঙে কয়, বিজ্ঞানসন্মতভাৱে এইটো প্ৰমাণ আছে যে মনত ৰখাৰ ক্ষেত্ৰত ডিষ্ট্ৰিবিউটেড লাৰ্ণিং নাইবা স্পেচিং এফেক্টে পাৰফৰ্মেঞ্চ 46% বঢ়াব পাৰে। ইয়াৰ বহুতো ৰিজন আছে। যেতিয়া আমি ফিল্ম এখন চাওঁ তেতিয়া ফিল্মখনৰ প্ৰথম খণ্ড আৰু শেষৰ খণ্ড বেছি স্পষ্টকৈ মনত থাকে ফিল্মখনৰ মাজৰ খণ্ডতকৈ। এনেকুৱা হয় যে কোনো এটা ছেছন আৰম্ভ কৰাৰ সময়ত আৰু শেষৰ সময়ত কনচেন্ট্ৰেশ্যনটো সদায় পিক অৱস্থাত থাকে। সেইবাবে যিকোনো এটা ছেছন যিমানে ছুটি হ'ব সিমানে ব্ৰেইনত ষ্ট'ৰ হ'বলৈ সক্ষম হয়। দ্বিতীয় কাৰণ হৈছে আপুনি কোনো এটা বিষয়ে পাহৰাৰ পিছত যিমানে কষ্ট কৰি মনত পেলাবলৈ চেষ্টা কৰিব সিমানে মেমৰিত সেই বিষয়টো পাৰ্মানেণ্টলি ষ্ট'ৰ হ'ব। যেতিয়া আপুনি মাজে মাজে ব্ৰেক লয় তেতিয়া কিছুমান বিষয় পাহৰি যায়, যিটো আপুনি ৰিকল কৰিব লগা হয়, আৰু ইয়াৰ দ্বাৰা সেই বিষয়টো ব্ৰেইনত পাৰ্মানেণ্টলি ষ্ট'ৰ হৈ পৰিব। স্মাৰ্ট আইডিয়া 2, আনটেষ্টেড ফ্লুৱেঞ্চি ইজ এন ইলিউজন। এনেকুৱা বহুবাৰ হয়, কোনো এটা টপিক পঢ়াৰ পিছত এনেকুৱা লাগে যেন ঠিক আছে, বুজি পালোঁ, মনত ৰখি গ'ল, আৰু আমি সেইটো টপিক এৰি বেলেগ এটা টপিক পঢ়িবলৈ আৰম্ভ কৰোঁ। কিন্তু যেতিয়া সেই টপিকটো এক্সামত আহে সেই বিষয়টোৰ ওপৰত আমি বহুবাৰ চেষ্টা কৰিও মনত পেলাব নোৱাৰা অৱস্থা হয়। ইয়াকে ফ্লুৱেঞ্চি ইলিউজন বুলি কোৱা হয়। যেতিয়া কোনো এটা বিষয় চকুৰ আগত থাকে তেতিয়া ব্ৰেইনত এটা ইলিউশ্যন ক্ৰিয়েট হয় যে ঠিক আছে, মনত ৰখি গ'ল বুলি। আচলতে সেইটো বিষয় মনত নাথাকে। গতিকে এটা বিষয় চাই 4বাৰ পঢ়াৰ পৰিৱৰ্তে এবাৰ ভালদৰে পঢ়ি কিতাপখন বন্ধ কৰি সেই পঢ়াখিনিক 3বাৰ ৰিকল কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া ব্ৰেইনত অতি সোনকালে সেইখিনি ষ্ট'ৰ হৈ পৰে। হয়, এই আইডিয়াটো কিছু ডিফিকাল্ট হয়, কিয়নো যেতিয়া আমি ব্ৰেইনৰ জৰিয়তে এক্টিভলি কোনো ইনফৰমেশ্যন ৰেজিষ্টাৰ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া কষ্ট কৰিব লগা হয়, আৰু সেইবাবে বেছিভাগ সময় আমি এই ষ্টেপটো স্কিপ কৰিবলৈ চেষ্টা কৰোঁ। লগতে ফ্লুৱেঞ্চি ইলিউজনটো আছেই সহযোগ কৰিবলৈ। গতিকে আমি এই ট্ৰেপটো এভইড কৰিব লাগিব। 20% ৰিডিং, 80% ৰিচাইট কৰিব লাগিব। স্মাৰ্ট আইডিয়া 3, চেঞ্জ ইজ গুড। আমি প্ৰায়ে শুনা পাওঁ ল'ৰা ছোৱালীৰ মাক দেউতাকে ল'ৰা ছোৱালীক কোৱা কথা, ভালদৰে পঢ়াৰ ৰুটিনখন বনাই লোৱা, সদায় পঢ়া টেবুলত বহি পঢ়িবা। কিন্তু বিজ্ঞানে দেখোন অন্য কথাহে কয়। ষ্টুডেণ্টবোৰক 2টা ভাগত ভাগ কৰি এটা টেষ্ট কৰা হৈছিল। প্ৰথম গ্ৰুপক 20 মিনিটৰ বাবে এটা ৰুমত বহি 50টা শব্দ মনত ৰাখিবলৈ কোৱা হ'ল, আৰু দ্বিতীয় গ্ৰুপক 10 মিনিটকৈ 2টা ৰুমত অৰ্থাৎ 20 মিনিটত 50টা শব্দ দিয়া হ'ল মনত ৰাখিবলৈ। ইয়াৰ পিছত 2টা গ্ৰুপক টেষ্ট কৰা হৈছিল। এটা ৰুমত 20 মিনিটত 50টা শব্দ মনত ৰাখিবলৈ কোৱাসকলৰ অন এন এভাৰেজ অনলি 16 আউট অফ 50 ৱৰ্ডছ মনত ৰাখিবলৈ পাৰিছিল, আৰু দ্বিতীয় গ্ৰুপটো যিটোক 2টা বেলেগ বেলেগ ৰুমত 10 মিনিটকৈ দিয়া হৈছিল 50টা শব্দ মনত ৰাখিবলৈ, সেই গ্ৰুপটোৱে অন এন এভাৰেজ 24 আউট অফ 50 শব্দ মনত ৰাখিবলৈ সক্ষম হৈছিল। স্মাৰ্ট আইডিয়া 4, টেষ্ট, টিচ এণ্ড মিক্স। আমি বহু বিষয় পঢ়োঁ, কিন্তু তাৰ বেছিভাগ বিষয় আমি অতি সোনকালে পাহৰি যাওঁ। ইয়াক অভাৰকাম কৰিবলৈ আমি পাৰ্টিকুলাৰলি প্ৰত্যেকটো বিষয়ৰ ওপৰত মাষ্টাৰ গেইন কৰিব লাগিব, যিটোৰ বাবে 3টা ষ্টেপ ফ'ল' কৰাটো অত্যন্ত আৱশ্যক। টেষ্ট, টিচ আৰু মিক্স। সকলোতকৈ আগতে আছে টেষ্ট, অৰ্থাৎ আপুনি কিবা এটা বিষয়ে পঢ়িলে আৰু লগে লগে নিজকে আপুনি পৰীক্ষা ল'ব লাগিব। কিতাপখন বন্ধ কৰি নাইবা কিতাপখন অন্য ঠাইত ৰাখি নিজকে নিজে প্ৰশ্ন কৰা আৰম্ভ কৰিব, ঠিক অমুক মানে কি আছিল, এনেধৰণৰ। নেক্সট ষ্টেপ হৈছে টিচ। অন্য ব্যক্তিৰ লগত পঢ়া বিষয়টো ডিছকাছ কৰিব লাগে। হয়তো আপোনাৰ সৰু ভাইটি হ'ব পাৰে, নাইবা ভণ্টি হ'ব পাৰে, নাইবা আপোনাৰ কোনোবা বন্ধু হ'ব পাৰে। টিচিং কৰাটো এক প্ৰকাৰে পঢ়া হয়। কিবা এটা বিষয় আনক বুজাবলৈ প্ৰথমতে মাষ্টাৰ হোৱাৰ আৱশ্যক নাই। যিমানে আনক আপুনি শিকাই যাব, বুজাই যাব, সিমানে আপুনি লাহে লাহে মাষ্টাৰ হৈ পৰিব। থাৰ্ড এণ্ড ফাইনেল ষ্টেপ হৈছে মিক্স। যেনেকৈ এক্সাৰচাইজ বুকৰ শেষত
থাকে মিছলেনিয়াছ ঠিক তেনেদৰে বিভিন্ন টপিকবোৰ লিংক কৰি আপুনি প্ৰব্লেম বনাই সলভ কৰিবলৈ প্ৰেক্টিছ কৰিব লাগে যদি আপুনি ধুনীয়াকৈ সমস্যাখিনি সমাধান কৰিবলৈ পাৰিছে তেন্তে বুজিব যে সেই টপিকটোৰ ওপৰত আপুনি বিস্তাৰ কৰিব পাৰিছে অৰ্থাৎ কব্জা কৰিব পাৰিছে স্মাৰ্ট আইডিয়া 5 স্লিপ প্লাছ নেপ ষ্টুডেণ্টবোৰক দুটা গ্ৰুপত ভাগ কৰি এক্সপেৰিমেণ্ট কৰা হৈছিল দুটা গ্ৰুপক সেম সময় সেম টপিক এটা পঢ়িব দিয়া হ'ল ইয়াৰে এটা গ্ৰুপক নেপ অৰ্থাৎ খন্তিকিয়া টোপনি ল'বলৈ দিয়া হ'ল আৰু আনটো গ্ৰুপক নেপ ল'বলৈ দিয়া নহ'ল যেতিয়া দুটা গ্ৰুপৰ ষ্টুডেণ্টবোৰক টেষ্ট কৰা হ'ল তেতিয়া নেপ ল'বলৈ দিয়া গ্ৰুপ 2এ অন্য অৰ্থাৎ নেপ নোলোৱা গ্ৰুপতকৈ ভাল পাৰফৰ্মেন্স দেখুৱাবলৈ সক্ষম হৈছিল বহুতো বৈজ্ঞানিকসকলৰ মতামত যে যেতিয়া টোপনি যোৱা হয় টোপনিৰ আৰিয়াম স্লিপ ফেজৰ বাবে ইনফৰমেশ্যনবোৰ আমাৰ সাবকনচিয়াছ মাইণ্ডৰ পৰা ব্ৰেইনত ষ্ট'ৰ হ'বলৈ আৰম্ভ কৰে এই সময়টো হৈছে এনেকুৱা সময় যে আমাৰ ব্ৰেইনৰ পৰা আনইম্পৰ্টেণ্ট বিষয়বোৰ আঁতৰাই ইম্পৰ্টেণ্ট বিষয়বোৰ ষ্ট'ৰ কৰাৰ প্ৰচেছিং হয় সেইবাবে ভালদৰে টোপনি যোৱাৰ পিছত উঠিলে মাইণ্ডটো ফ্ৰেছ লাগে গতিকে দিনত নেপ লোৱাটো ফলদায়ক বুলি গণ্য কৰা হয় এতিয়া আহকচোন কথা পাতোঁ লেট নাইট পঢ়াটো ফলদায়ক নে ৰাতিপুৱা পঢ়াটো বেছি ফলদায়ক হিউমেন নেচাৰ অনুসৰি বৈজ্ঞানিকসকলৰ মতামত যে ৰাতি টোপনিৰ বাবে সকলোতকৈ ভাল সময় হৈছে ৰাতি 11টাৰ পৰা ৰাতিপুৱা 7টালৈকে যদি ইণ্টাৰনেল বডি ক্লক কিবা কাৰণবশতঃ বহুতো পৰিমাণে পৰিৱৰ্তন হৈ পৰিছে তেন্তে এই উল্লেখিত সময়ত শুলে ফলদায়ক নহ'ব পাৰে কিন্তু চেষ্টা কৰিব লাগে এই সময়খিনিত মেইনটেইন কৰাটো টোপনিৰ ক্ষেত্ৰত এইটো সদায় মনত ৰখা উচিত যে 6 ঘণ্টা সময় টোপনি যোৱাটো অত্যন্ত আৱশ্যক আৰু যেতিয়াই আপোনাৰ মাইণ্ডটো ফ্ৰেছ আৰু এনাৰ্জেটিক হৈ থাকে তেতিয়াই পঢ়াটো অত্যন্ত লাভদায়ক লাগিলে ৰাতি হওক বা দিনেই হওক আৰু এটা কথা যদি কাইলৈ আপোনাৰ থিয়ৰী সাবজেক্ট এক্সাম আছে তেন্তে ৰাতি সোনকালে হোৱাটো বেছি লাভদায়ক যাতে ইনফৰমেশ্যন সাবকনচিয়াছ মাইণ্ডৰ পৰা ব্ৰেইনলৈ প্ৰচেছিং হ'বলৈ সময় পায় যদি মেথছ বা বহু ফৰ্মুলা থকা এক্সাম থাকে তেন্তে ৰাতি দেৰিকৈ হোৱাটো ফলদায়ক স্মাৰ্ট আইডিয়া 6 জাইগাৰ্নিক এফেক্ট বহুতৰ ধাৰণা যে পঢ়াৰ সময়ত ডিষ্ট্ৰাক্টেড হোৱাটো বেয়া কথা কিন্তু ইণ্ডিয়া আৰ্লিয়াৰ 20th চেঞ্চুৰী এগৰাকী চাইকলজি ব্লুমা জাইগাৰ্নিকে এটা কথা নটিচ কৰিছিল যে কোনোবা এখন ৰেষ্টুৰেণ্টৰ ৱেটাৰ এজনৰ যিখন টেবুলৰ বিল পে হ'ল সেইখন টেবুলৰ পৰিৱৰ্তে যিখন টেবুলৰ বিল পে হোৱা নাই সেইখন টেবুলৰ অৰ্ডাৰসমূহে স্পষ্টকৈ মনত থাকে মানে ফিনিছ টাস্কৰ পৰিৱৰ্তে আনফিনিছ টাস্কৰ বাবেহে মেমৰিয়ে বেছি কাম কৰে আপুনি নিজে প্ৰমাণ কৰি চাবচোন যেতিয়া আমি সম্পূৰ্ণ সাজু হৈ এক্সাম দিবলৈ যাওঁ তেতিয়া এক্সামৰ আগত কিছু হ'লেও আমাৰ মনত থাকে কিন্তু এক্সাম পাৰ হৈ যোৱাৰ লগে লগে সকলোবোৰ লগে লগে পাহৰি যাওঁ এনেকুৱা হয় কাৰণ আমাৰ সাবকনচিয়াছ মাইণ্ডে গম পায় যে কোনটো টাস্ক ফিনিছ হৈ গ'ল আৰু কোনটো টাস্ক আনফিনিছ হৈ আছে আৰু আনকমপ্লিটেড টাস্কৰ ওপৰতহে বেছি মনোযোগ দিয়ে লগতে কমপ্লিট টাস্কবোৰ ৰিমুভ কৰি স্পেচ বনাবলৈ চেষ্টা কৰে আমি এই বিষয়টো নিজৰ ভালৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ সেইবাবে যেতিয়া আপুনি ক্ৰিয়েটিভ নাইবা কঠিন বিষয় এটা পঢ়ি থাকে তেতিয়া মাজতে ডিষ্ট্ৰেক্টেড অৰ্থাৎ পঢ়াৰ মাজতে খোজ কৰা নাইবা নেপ লোৱাটো লাভদায়ক কাৰণ যেতিয়া আপুনি তেনেকৈ কৰিব তেতিয়া জাইগাৰ্নিক এফেক্টে কাম কৰা আৰম্ভ কৰি দিব অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ যদি এই ভিডিঅ'টোৰ দ্বাৰা আপুনি অলপ হ'লেও উপকৃত হৈছে তেন্তে নিশ্চয় লাইক কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে তেন্তে নিশ্চয় কমেণ্ট কৰিব আৰু যদি এনেকুৱা ভিডিঅ' পুনৰ পাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং